এলেকাসমূহ যেনে হাতীপুটা, ফুটুকিবাৰী, মাছেনেৰ আলগা, বাহিৰ চুৱাপাতা, লক্ষীগঞ্জ, ভদমাৰী, হাকামা, চিৰকুটা, কাজাইকাটা, জমদুৱাৰ ইত্যাদি অঞ্চলসমূহত বিগত কেইবাবছৰ ধৰি খহনীয়াৰ তাণ্ডৱ চলি আছে। উক্ত খহনীয়াগ্ৰস্ত এলেকাসমূহৰ প্ৰায় অঞ্চল সামৰি খহনীয়াৰ প্ৰকোপ লাভ কৰাৰ নিমিত্তে তলত উল্লেখ কৰা প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে। আঁচনিসমূহ হ'ল এণ্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট Chalikura, Tarangapur and its adjoining areas from the erosion of river Sampavati and Brahmaputra on its right bank, estimated amount 7.52 crores. Anti-erosion measure to protect Swapata, part 2, 3, 4, 5, Kajaikata, part 3, village and its adjoining areas from the erosion of river Gourang, estimated amount 10 crores. 92 lakhs. Anti-erosion measures to protect Kibari villages erosion of river Gourang on its right bank. Estimated amount 3.95 lakhs. So 9 crores. 27 নং বিলাসীপাৰা সমষ্টিৰ বাকী থকা খহনীয়াগ্ৰস্ত এলেকাসমূহ যেনে ৰঙামাটি, ধীৰেশ্বৰ, লক্ষীগঞ্জ, উদমাৰী, হাকামা, চিৰাকুটা, বামুণপাৰা, নয়াপাৰা, কঁঠাললদি, হাতীপুটা, জমদুৱাৰ আদি অঞ্চলসমূহৰ খহনীয়াৰ মোকাবিলা কৰাৰ বাবে প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে। এই গোটেই কথাখিনি পুঁজি সাপেক্ষে নিশ্চয়কৈ কৰিবলৈ ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হ'ব বুলি মই সদনক আশ্বস্ত কৰিছোঁ। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ শামছুল হুদা ডাঙৰীয়াই লোক নিৰ্মাণ মুঠ 33.231 কিলোমিটাৰ ৰাস্তাৰ পকীকৰণ এতিয়াও বাকী আছে। অৱশ্যে গড়কাপ্তানি পথৰ উপৰিও নতুন নতুন পথৰ প্ৰয়োজনীয়তা যোগ হোৱাটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া আৰু সেইবাবে গড়কাপ্তানি পথৰ তালিকাত সময়ে সময়ে নতুন পথ সংযোজন কৰি লোৱা হয়। 2022-23 বিত্তীয় বৰ্ষৰ ইতিমধ্যে MMPPNA আঁচনিৰ অধীনত 14টা ৰাস্তা মুঠ দৈৰ্ঘ্য 28.223 কিলোমিটাৰৰ বাবদ 17 কোটি 85 লাখ টকাৰ আবণ্টন কৰা হৈছে। বৰ্তমান এই ৰাস্তাসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ গতিত চলি আছে। বিলাসীপাৰা পূব বিধানসভা সমষ্টিত MMPNA আঁচনিৰ অধীনত 2022-23 বিত্তীয় বৰ্ষৰ কাম 55% সম্পূৰ্ণ হৈছে। 2022-23 বিত্তীয় বৰ্ষত MMUPPNA আঁচনিৰ অধীনত এটা ৰাস্তাৰ দৈৰ্ঘ্য প্ৰায় 10.5 কিলোমিটাৰ নিৰ্মাণৰ বাবদ প্ৰায় 12.5 কোটি টকা আবণ্টন কৰা হৈছে। এই ৰাস্তাটোৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। বাকী থকা ৰাস্তাসমূহ পুঁজি সাপেক্ষে পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব। উপাধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত 17 কোটি 33 কোটি আৰু 12 কোটি 17, 33, 12 প্ৰায় 64 কোটি টকাৰ কাম ইতিমধ্যে পূৰ্ণগতিত চলি আছে। থেংক ইউ। মাননীয় মন্ত্ৰী, বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগ। মাননীয় উপাধ্যক্ষ মহোদয়, লাহৰীহাট সমষ্টিৰ মাননীয় বিধায়ক আসিফ মহম্মদ ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছে সেইটো হৈছে লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত CDPO অফিচটোৰ স্থানান্তৰকৰণ। ইতিমধ্যে বিভাগে এটা মোক ইয়াৰ এটা তেওঁলোকে কি কাৰণে স্থানান্তৰ কৰা হৈছে সেইটো এটা তেওঁলোকে আমাক এটা ষ্টেটাছ ৰিপৰ্ট এটা মোক দিছে। তথাপি মই বিধায়ক ডাঙৰীয়াৰ মুখৰ পৰা মই কথাখিনি শুনিছোঁ, গতিকে মই তেখেতক কৈছোঁ যে মই পুনৰ নিজাববীয়াকৈ এটা অনুসন্ধান কৰি পেলাই গোটেইখিনি কথাৰ ওপৰত এটা নিজে ৰিপৰ্ট এটা মই ল'ম আৰু সেই ৰিপৰ্টটোৰ প্ৰতিবেদনখন মই পোৱাৰ পিছত এটা নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিম। মেম, মই নিজে MLA ফাণ্ডৰ পৰা যিখিনি তেখেতসকলৰ অত্যাৱশ্যকীয় কাম আছিলে গোটেইখিনি কৰি দিছোঁ। টয়লেটৰ পৰা আদি কৰি সিহঁতক গেট লাগে, গেটো বনাই দিছোঁ। তাৰ উপৰিও তথাপিও তেখেতসকল অহা নাই এতিয়ালৈকে। ইয়াৰ ওপৰত আপুনি যদি কিবা এটা ব্যৱস্থা ল'লে হয় ভাল। মাননীয় সদস্য, আপুনি মিনিষ্টাৰৰ চেম্বাৰত বহি পেলাই ডিছকাছ কৰি ল'ব যিখিনি আছে। আপোনাক কৈছোঁ কথাটো, মই ৰিপৰ্টটা তেওঁলোকে দিছে জাষ্টিফাই কৰি, কিন্তু যিহেতু আপোনাৰ কথাখিনি মই শুনিছোঁ গতিকে মই পুনৰবাৰ এটা প্ৰতিবেদন তেওঁলোকক দিবলৈ ক'ম, তাৰ ওপৰত ভিত্তি কৰি মই ব্যৱস্থাটো গ্ৰহণ কৰিম। মাননীয় কৃষিমন্ত্ৰী। মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় সদস্য আব্দুছ সুবহান আলী চৰকাৰ ডাঙৰীয়াই তেখেতৰ নিজা সমষ্টি গোলোকগঞ্জ সমষ্টিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে আমাৰ বিভাগৰ
কিছু বিষয় তেখেতে আমাৰ দৃষ্টিগোচৰ কৰিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছে মই মাননীয় সদস্য সুভান আলী চৰকাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে কৃষক সমগ্ৰ ৰাজ্যখনে এখন কৃষিপ্ৰধান ৰাজ্য আৰু গোলকগঞ্জ সমষ্টিটো এটা কৃষিপ্ৰধান সমষ্টি য'ত তুলনামূলকভাৱে ৰাজ্যখনৰ অন্য ঠাইৰ তুলনাত কৃষকৰ সংখ্যা তাত বেছি প্ৰায় ৯৫% হয় আমি জানো যে সেই সমষ্টিটোত কোনো ধৰণৰ উদ্যোগ নাই বা অন্যান্য ব্যৱসায় বাণিজ্যৰ সুযোগো নাই অসম বাংলাদেশ সীমান্তত অৱস্থিত এটা সমষ্টি আৰু কৃষিৰ ওপৰতে যিহেতু কৃষকসকলে নিৰ্ভৰ কৰে আৰু কৃষকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱা সময়ছোৱাত গোলকগঞ্জ সমষ্টিত যথেষ্ট বীজ আমি যোগান ধৰিছোঁ তেনেধৰণে আমি তাত প্ৰায় ১২,৫৫৪ জন ব্যক্তিক আমি PM কিষাণ নিধিৰ জৰিয়তে উপকৃত কৰিছোঁ কৃষি সিঞ্চাই যোজনাত ২৯৬ জন হিতাধিকাৰী আছে মুঠ FPC আৰু FPO তিনিটা খুব সক্ৰিয় হৈ আছে আমি যোৱা সময়ছোৱাত RIDFৰ জৰিয়তে আমি তাত সোলাৰ পাম্প দিছোঁ আমি ইলেক্ট্ৰিকেল পাম্প আমি দিছোঁ তাত আমি ডিজেল পাম্প আমি দিছোঁ যথেষ্টখিনি দিছোঁ আৰু ৰাজসাহায্যযুক্ত আমি দেখিছোঁ যে যিবিলাক পাম্প দিয়াৰ ব্যৱস্থা খেতিয়কৰ কাৰণে বিভাগে লৈছে বহু ঠাইত নিজৰ শ্বেয়াৰটো বেনিফিচিয়াৰী নিদিয়াৰ কাৰণেও সেয়া সম্ভৱ হৈ নুঠে গতিকে আমি আশা ৰাখিছোঁ সন্মানীয় সদস্যগৰাকীয়ে আমাৰ বিভাগৰ বিষয়াসকলৰ লগত যোগাযোগ কৰি বা কিবা যদি থাকে এই ক্ষেত্ৰত মোকো যদি অৱগত কৰে অধিক পাম্পৰ যদি প্ৰয়োজন হয় পাম্প সেটৰ যদি প্ৰয়োজন হয় ইলেক্ট্ৰিকেলে হওক ডিজেলে হওক সোলাৰে হওক যোগাযোগ কৰিলে আমি এই ক্ষেত্ৰত তেখেতক আমি সহায় কৰি দিম ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে যোৱা সময়ছোৱাত আমি তাত ট্ৰেক্টৰ দিছোঁ তাত পাৱাৰ টিলাৰো আমি যথেষ্ট পৰিমাণে পাৱাৰ টিলাৰ আমি দিছোঁ আমি আমাৰ কৃষি অভিযান্ত্ৰিক শাখাৰ পৰা আমি যি তথ্য পাইছোঁ তাত আমি দুটা VLFMB আমি দিছোঁ কম্বাইন হাৰ্ভেষ্টৰ আমি দিছোঁ ৰেহাই মূল্যত ইয়াৰ উপৰিও তাত কৃষকসকলক আমি সইল এনৰিচাৰ আমি দিছোঁ প্ৰায় কেঁচুসাৰ 795 কুইণ্টেল দিয়া হৈছে জৈৱ সাৰ 68 কুইণ্টেল দিয়া হৈছে আৰু তেখেতে বীজ সাৰ আৰু কীটনাশক যিবিলাক বিক্ৰেতা ব্যৱসায়ী আছে সেইসকলৰ কথাও কৈছে 79 জন তাত আছে আৰু খুচুৰা ইউৰিয়া সাৰ বিক্ৰেতাও যাৰ ID আছে তাত 58 জন আছে গতিকে আমি যিমান পাৰোঁ পাৰ্যমানে কৃষি ক্ষেত্ৰখনলৈ ৰাজ্যখনত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে যেনেদৰে চেষ্টা কৰিছোঁ মই ভাবোঁ যে ইয়াৰ প্ৰভাৱ কৃষি প্ৰধান অঞ্চল নিশ্চিতভাৱে গোলকগঞ্জতো পৰিছে আৰু ভৱিষ্যতে এই ক্ষেত্ৰত কিবা যদি আৰু অধিক সহযোগিতাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমাক অৱগত কৰিলে আমি এইখিনি তেখেতক আমি নিশ্চয় আমি সহযোগিতা কৰিম ধন্যবাদ মাননীয় মন্ত্ৰী শিক্ষা বিভাগ এডুকেশ্যন মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মই প্ৰথমে বিলাসীপাৰাৰ বিধায়ক ২৭ নং পূব বিলাসীপাৰাৰ এই বিধায়ক শামছুল হুদা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে শিক্ষাৰ সমস্যাখিনি উত্থাপন কৰাৰ লগতে অসম চৰকাৰে এই ধুবুৰী জিলাৰ শিক্ষাৰ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰো আভাস তেখেতৰ বক্তব্যত দাঙি ধৰিছে আমি সামগ্ৰিকভাৱে গোটেই অসমৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ উন্নয়নৰ বাবে নিৰন্তৰভাৱে কাম কৰিছোঁ
আৰু তাৰ কাৰণে প্ৰত্যেকখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যাতে শিক্ষক দিব পৰা যায় তাৰো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া যিহেতু NEPৰ অধীনত বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে হ'ল আৰু দ্বাদশ শ্ৰেণীলৈকে প্ৰত্যেক ঠাইত যাতে আমাৰ পৰ্যাপ্ত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ কাৰণে আসন পায় তাৰ কাৰণে আমি যাতে শিক্ষক নিযুক্তি দিব পাৰোঁ সেইখিনি ব্যৱস্থাও আমি গ্ৰহণ কৰিছোঁ। আৰু বিলাসীপাৰা সমষ্টিত আদৰ্শ বিদ্যালয় নাই, কিন্তু তাত 8খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে আৰু 8খনৰ ভিতৰত 3খন বিদ্যালয়ত ৰুকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই 3খন বিদ্যালয়ত আমাৰ বিজ্ঞান শাখাও আছে আৰু এই বিদ্যালয়কেইখনত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে। ইয়াৰে ভিতৰত আপোনাৰ 1590 জন ছাত্ৰ বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছে আৰু আটাইতকৈ কম যি আছে তাতো 200-300কে ছাত্ৰ ছাত্ৰী এই বিদ্যালয়সমূহত আছে। আমাৰ দ্বিতীয় পৰ্যায়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ শিক্ষকৰ নিযুক্তিৰ বিজ্ঞাপন খুব সোনকালে প্ৰকাশ পাব আৰু প্ৰকাশ পালে এই বিদ্যালয়সমূহত যি শিক্ষকৰ নাটনি আছে সেই নাটনি আমি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি এটা অনলাইন শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এখন আইনৰ অধীনত যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে কোনো এখন জিলাত তেওঁলোকৰ বদলীকৰণ কৰাৰ ব্যৱস্থা কৰি আছোঁ। আৰু এইটো কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে ধুবুৰী জিলাখনত শিক্ষক ছাত্ৰ ছাত্ৰীৰ অনুপাত আমি যাক PTR বুলি কওঁ, এই PTRটো হাইয়েষ্ট, অৰ্থাৎ সৰ্বাধিক সংখ্যক ছাত্ৰৰ বিপৰীতে তাতেই 1জন শিক্ষক আছে। এতেকে এই বিষয়টো আমি এতিয়া অধ্যয়ন কৰিছোঁ যে কি কাৰণে ধুবুৰী জিলাত শিক্ষকৰ নাটনি আছে, তাৰ কাৰণে পোষ্ট কম আছে নে পোষ্টবিলাক খালী আছে। যদি খালী আছে তাৰ কাৰণে পদ পূৰণ কৰাৰ কাৰণে আমি এটাৰ পাছত এটাকে নিযুক্তি প্ৰক্ৰিয়া কৰিয়েই আছোঁ, কিন্তু যদি পোষ্টৰে অভাৱ আছে তেনেহ'লে তাত পোষ্ট ক্ৰিয়েট কৰা বা বেলেগ জিলাৰ পৰা তালৈ পোষ্ট স্থানান্তৰিত কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক কেইটামান মাহৰ ভিতৰতে আমি ইয়াত ফলাফল লাভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি সকলোৱে জানো যে 2017 চনৰ যি গুণোৎসৱ আছিল, গুণোৎসৱৰ পাছত আমি প্ৰায় 900 কোটি টকাৰ এটা প্ৰজেক্ট লৈ RIDFৰ অধীনত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰিছিলোঁ। আৰু ইয়াৰ ভিতৰত কিছু কাম এতিয়াও আমাৰ কৰিবলৈ বাকী আছে, যিখিনি অন্তিম পৰ্যায়ত আছে। পূব বিলাসীপাৰা সমষ্টিত আমি ইয়াৰে প্ৰায় 7 কোটি টকা ব্যয় কৰি পেলাই আমি বিদ্যালয়ৰ আন্তঃগাঁথনি, বিশেষকৈ এডিশ্যনেল ক্লাছৰুম, শ্ৰেণীকোঠা যিটো প্ৰয়োজন হয় শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইবাৰো আমি 26টা শ্ৰেণীকোঠা, অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ কাৰণে পূব বিলাসীপাৰা সমষ্টিত আমি ইতিমধ্যে নিবিদা, আমাৰ বিভাগে নিবিদা আহ্বান কৰিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে এখন মহিলা মহাবিদ্যালয় বিলাসীপাৰাত আৰম্ভ কৰাৰ পদক্ষেপ লোৱা হৈছে এই বছৰৰ পৰা। আৰু তাৰ লগে লগে বিধায়কগৰাকী আজি নিজে উল্লেখ কৰিলে আৰু অসম চৰকাৰক ধন্যবাদ জনাইছে যে এইবাৰো অসম চৰকাৰে যি 10খন নতুন অসমৰ বিভিন্ন স্থানত মহাবিদ্যালয় স্থাপনৰ স্থান নিৰ্বাচন কৰিছে, এই স্থানৰ ভিতৰত বিলাসীপাৰাটো নয়েৰ আলগা চৰত এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু এই প্ৰস্তাৱটোৱে এইটো কথা প্ৰমাণ কৰিছে যে অসম চৰকাৰে এই শিক্ষানুষ্ঠানৰ প্ৰকল্পবোৰ গ্ৰহণ কৰোঁতে অন্য কোনো ধৰণৰ পক্ষপাতিত্বমূলক বা কাৰোবাৰ অনুৰোধমূলক বা ৰাজনৈতিক দৃষ্টিকোণেৰে এই লোকেশ্যনবিলাক, স্থানবিলাক নিৰ্বাচন কৰা নাই। সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াসৰ নীতিৰ অধীনত আৰু নিড বেছ, য'ত প্ৰয়োজন আছে, প্ৰয়োজনৰ ভিতৰত যাৰ বেছি প্ৰয়োজন আছে সেই অগ্ৰাধিকাৰৰ ভিত্তিত স্থান নিৰ্বাচন কৰিছে। আজি মোৰ কাষতে বিমল বৰা ডাঙৰীয়া সদায় বহে। বিমল বৰা ডাঙৰীয়াই সদায় কৈ থাকে যে ডিব্ৰুগড়ৰ লেঙেৰী অঞ্চলত এখন মহাবিদ্যালয় লাগে, কিন্তু লেঙেৰীকো চেৰ পেলাই প্ৰয়োজনীয়তাৰ ভিত্তিত এই ধুবুৰী জিলাৰ
মাননীয় বিধায়কৰ বিলাসীপাৰা সমষ্টিত নায়েৰ আলগাত